নমস্কাৰ মোৰ নাম ডাক্তৰ ইফতিকাৰ হুছেইন আৰু মই এজন মানসিক ৰোগ বিশেষজ্ঞ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। সেইটো হ'ল আমি ডিমেনচিয়াৰ লগত যিখিনি ব্যৱহাৰিক পৰিৱৰ্তন থাকে সেইখিনি আমি কেনেধৰণে মেনেজ কৰিব পাৰোঁ। ডিমেনচিয়া বা স্মৃতিশক্তি হ্ৰাস পোৱা বা পাহৰি যোৱা বেমাৰটো হ'লে আমি সকলোৱে জানো যে সেইটো এটা লাইফ লং কণ্ডিশ্যন হয় আৰু আমাৰ সকলোৰে সেইটোৰ প্ৰতি এটা নিগেটিভ ভিউ এটা থাকে। যেনেকৈ ধৰক এইটো আৰু কেতিয়াও ইয়াৰ পৰা মুক্তি পাব পৰা নাযাব বা কোনো ধৰণৰ ইয়াৰ মেডিচিন নাই যিটোৱে আপোনাক এইটো ঠিক কৰি দিব পাৰে। কিন্তু আমি এইখিনি বস্তু মনত ৰখা দৰকাৰ হয় যে এই ডিমেনচিয়াৰ মাজতো আমি মানুহজনক বা যিজন মানুহ আমাৰ নিজৰ হয়, যিজন মানুহৰ ডিমেনচিয়া ডেভেলপ হৈছে সেইজন মানুহক এটা আমি গুড কোৱালিটি অফ লাইফ কিদৰে দিব পাৰোঁ। গুড কোৱালিটি অফ লাইফ দিবৰ কাৰণে আমি প্ৰথমতে জানা দৰকাৰ যে কোনবোৰ বস্তু আমি মেডিচিনৰ অবিহনেও কিছুমান ঠিক কৰিব পৰা ব্যৱস্থা আছে আমাৰ ওচৰত। 90% ডিমেনচিয়া থকা মানুহৰে ব্যৱহাৰিক পৰিৱৰ্তন আহে আৰু সেই ব্যৱহাৰিক পৰিৱৰ্তনবোৰ ঘৰত তেওঁৰ যিজন মানুহে কেয়াৰ লয় বা যিজন মানুহ তেওঁৰ লগত থাকে তেওঁলোকৰ কাৰণেও সহ্য কৰাটো বহুত কঠিন হৈ পৰে আৰু সেইটো কাৰণে আমি ডক্টৰৰ পৰা ডক্টৰলৈকে হাবাথুৰি খাই ফুৰোঁ যাতে কোনোবা মেডিচিন দিলে এই বিহেভিয়াৰেল প্ৰব্লেমছবোৰ ঠিক হয় নেকি। এইটোৰ পৰা দেখা গৈছে যে আমাৰ যিখিনি বিহেভিয়াৰ বা ব্যৱহাৰ পাতিত পৰিৱৰ্তন থাকে তাৰে ভিতৰত চবতকৈ প্ৰধান কাৰণ যিটোৰ কাৰণে হস্পিটেলাইজড হয় বা যিটোৰ কাৰণে আমি ভৰ্তি কৰোঁ পেচেণ্টক বাৰে বাৰে সেইটো হ'ল এগ্ৰেশ্যন। ফিজিকেল এগ্ৰেশ্যন হ'ব পাৰে বা ভাৰ্বেল এগ্ৰেশ্যন হ'ব পাৰে। এই যিটো এটা মুখ্য কাৰণ হয় যিটোৰ কাৰণে আমি ডিমেনচিয়াৰ পেচেণ্ট এজনক বা স্মৃতিশক্তি হ্ৰাস পোৱা বৃদ্ধ মানুহ এজনক আমি হস্পিটেলাইজ কৰোঁ। তাৰপিছত 2 নম্বৰ কাৰণটো থাকে ৱাণ্ডাৰিং বিহেভিয়াৰ, মানে এইমলেছ বা কাৰণ নোহোৱাকৈ ইফালে সিফালে ঘূৰি ফুৰা বা ক'ত গৈছে গম নোপোৱা। তাৰপিছতে আহে ডিসইনহিবিটেড বিহেভিয়াৰ বা মানে লাজটো কমি যোৱা বা যিবোৰ কাম সামাজিকভাৱে এপ্ৰপ্ৰিয়েট নহয় তেনেকুৱা ধৰণৰ কাম কৰা। এতিয়া এইটো দেখা গৈছে যে ইয়াৰে ভিতৰত বহুতকেইটা লক্ষণ আছে যিকেইটা মেডিচিনে হ্ৰাস কৰিব নোৱাৰে। তাৰে ভিতৰত প্ৰথমটো হ'ল যিটোক আমাৰ এইমলেছলি বা কাৰণ নোহোৱাকৈ ঘূৰি ফুৰা, য'ত ত'ত ঘূৰি ফুৰা। 2 নম্বৰতে আপোনাৰ ইনএপ্ৰপ্ৰিয়েট বা যিটো ধৰণে কৰিব নালাগে তেনেকুৱা ধৰণে ড্ৰেছ পাতি ব্যৱহাৰ কৰা, বস্তু পাতি লুকাই থোৱা, পটককৈ মানুহক বেয়া ধৰণে ব্যৱহাৰ কৰা বা খিংখিঙীয়া হৈ যোৱাটো। এইখিনি বস্তুৰ কাৰণে আমি সাধাৰণতে মেডিচিন দিয়া হয় যদিও নিয়ম নীতি মানি চলিলে আমি দেখিবলৈ পাইছোঁ যে পেচেণ্টৰ লগতে কেয়াৰ গিভাৰ যিজন মানুহে তেওঁৰ কেয়াৰ লৈ আছে তেওঁৰো বহুতখিনি সকাহ হয়। কোনো ধৰণৰ যেতিয়া এটা ব্যৱহাৰিক পৰিৱৰ্তন আহে ডিমেনচিয়াৰ ক্ষেত্ৰত প্ৰথম কথাটো হ'ল কি আমি ব্যৱহাৰটো বিশ্লেষণ কৰাটো দৰকাৰ হৈ পৰে যে এই ব্যৱহাৰটোক আমি যিটো ABC এনালাইচিছ বুলি কওঁ। মানে হ'ল যে কিহৰ কাৰণে ব্যৱহাৰটো হৈছে আৰু ব্যৱহাৰটোৰ পৰিৱৰ্তন কি আহিছে আৰু ব্যৱহাৰটোৰ ফলত তেওঁৰ কি পৰিৱৰ্তন আহিছে। এই গোটেইখিনি বস্তু আমি যেতিয়া এনালাইচিছ কৰোঁ বা চাওঁ তাৰ পৰা আমি গম পাওঁ যে সেইটোৰ কাৰণটো কি হয়। উদাহৰণস্বৰূপে যেতিয়া আমাৰ খিংখিঙীয়া হয়, আমি খিংখিঙীয়া হ'লে বুঢ়া মানুহ এজন যেতিয়া খিংখিঙীয়া হৈ যায়, যেতিয়া তেওঁ গালি পাৰিব ধৰে, তেওঁৰ যেতিয়া খং ৰাগখিনি বাঢ়ি যায়, আমি কাৰণটো নিবিচৰাকৈয়ে আমি তেওঁৰ ওপৰতো আমাৰ খংটো বাঢ়ি যায়। তেওঁৰ লগত কি ধৰণে ব্যৱহাৰ কৰিব লাগে সেই বস্তুটো আমাৰ জ্ঞাত নাথাকে বা আমি নাজানো। তাৰ ফলত কি হয় তেওঁৰ ব্যৱহাৰিক পৰিৱৰ্তনখিনি আৰু বাঢ়ি যায়। এতিয়া আমি যদি সাধাৰণ কিছুমান নীতি নিয়মৰ কথা ক'বলৈ যাওঁ, প্ৰথম বস্তুটো হৈছে যে এই সংৰাগবোৰ আমি সংৰাগৰ কাৰণটো কি হ'ব পাৰে। এতিয়া এইটো দেখা গৈছে যে ডিমেনচিয়াৰ ক্ষেত্ৰত বা যেতিয়া স্মৃতিশক্তি হ্ৰাস পোৱা হয় মানুহ এজনৰ চবতকৈ ডাঙৰ কাৰণ যিটো থাকে যিটোৰ কাৰণে তেওঁৰ সংৰাগবোৰ বাঢ়ি যায় সেইটো হৈছে যে তেওঁ বস্তুবোৰ চিনি নাপায়। যিটো আনফেমিলিয়াৰিটি বুলি কয়, যিটো ৰুমত তেওঁ থাকে বা যিটো বস্তু ব্যৱহাৰ কৰি থাকে সেইটোৰ লগত তেওঁৰ যিটো আনফেমিলিয়াৰিটি থাকে সেইটোৰ কাৰণে তেওঁৰ চবতকৈ বেছি এগ্ৰেশ্যন হয়। এতিয়া যদি আমি কিছুমান সাধাৰণ কথা ধ্যানত ৰাখোঁ তেতিয়াহ'লে এই এগ্ৰেশ্যনখিনি বহুত পৰিমাণে আমি কমাব পাৰোঁ। উদাহৰণস্বৰূপে আমি সদায় তেওঁ যিটো ৰুমত থাকে সেই ৰুমটোৰ বৰ বিশেষ সাল সলনি কৰিব নালাগে। যেনেকৈ তেওঁৰ ৰুমৰ বিচনা একে জেগাত থাকিব লাগে, তেওঁৰ ৰুমত যিখিনি চকী আছে সেইখিনি একে জেগাত থাকিব লাগে, তেওঁ বাৰে বাৰে বেলেগ ৰুমলৈকে শ্বিফ্ট কৰাব নালাগে। উদাহৰণস্বৰূপে আমাৰ এটা সাধাৰণতে এনেকুৱা ধৰণৰ প্ৰচেছ থাকে যে আমি বুঢ়া হ'লে তেওঁলোকক এটা জেগাৰ পৰা অন্য এটা জেগালৈকে, এজন ল'ৰাৰ ঘৰৰ পৰা ছোৱালীৰ ঘৰলৈকে, এনেকৈ বেলেগ জেগালৈকে আমি তেওঁলোকক ট্ৰেন্সফাৰ কৰি থাকোঁ, যিটোৰ কাৰণে এগ্ৰেশ্যন বা এজিটেশ্যনটো বহুত বেছি বাঢ়ি যায়। তেওঁলোকৰ কাৰণে ফেমিলিয়াৰ জেগা এটা থকাটো বহুত দৰকাৰ হয়। আৰু 2 নম্বৰতে যিটো
লাইটৰ কমি বা পোহৰৰ কমি সেইটো এটা বহুত ডাঙৰ কাৰণ হয় সেইকাৰণে প্ৰপাৰ লাইটিং থকাটো তেওঁলোকৰ ৰুমত যেনেকৈ উদাহৰণস্বৰূপে পেচাব বহুত সময়ত এনেকুৱা ধৰণৰ কমপ্লেইন আহে যে ডিমেনচিয়া হোৱা মানুহে য'তে ত'তে পেচাব কৰি দিয়ে তেওঁৰ এই পেচাব কৰাৰ মুখ্য কাৰণটো থাকে যে তেওঁ বিচাৰি নাপায় টয়লেটটো বা বাথৰুমটো ক'ত আছে এতিয়া কথাটো হ'ল যে তেওঁ প্ৰপাৰ লাইটিংটো যিটো ৰুমত তেওঁ থাকিব তাৰ পৰা টয়লেটটো বা পেচাব কৰা ঘৰটোৰ যিটো লাইটিঙৰ ব্যৱস্থা আছে সেইটো সদায় ভাল হ'ব লাগে যাতে তেওঁ চিনি পায় তাৰ লগতে ডে আৰু দিন বা কোন বাৰ চলি আছে সেইটোৰ ৰিমাইণ্ডাৰ ডেইলি হোৱাটো বহুত দৰকাৰ হৈ পৰে উদাহৰণস্বৰূপে আমি ডাঙৰ কেলেণ্ডাৰ ৰাখিব লাগে ৰুমত যাতে য'ত আখৰবোৰ ডাঙৰ ডাঙৰকৈ দিয়া থাকে আৰু ঘড়ীটো ডাঙৰ হ'ব লাগে য'ত তেওঁ পটককৈ চিনি পায় যে আজি বাৰটো কি হয় আৰু প্ৰত্যেকটো সময়তে তেওঁ অৰিয়েণ্টেশ্যন কৰাই থাকিব লাগে যে আজি অমুক দিন হয় অমুক বাৰ হয় এনেকুৱা ধৰণৰ ডিমেনচিয়াত সাধাৰণতে ইমিডিয়েট মেমৰিখিনি বহুত জল্দি যায় যে মানে আজি ৰাতিপুৱা কি খালে বা আজি যোৱাকালি ৰাতি কি খালে এই ধৰণৰ মেমৰিজখিনি বহুত জল্দি যায় কিন্তু ৰিম'ট মেমৰি বুলি যিটো কয় যিটো মানে পাষ্টৰ অভিজ্ঞতা থাকে সেইটো সাধাৰণতে মনত থাকে চ' সেইটো কাৰণে আমি সেই অভিজ্ঞতাটোৰ কিছুমান ট্ৰিটমেণ্ট থেৰাপি হিচাপে ব্যৱহাৰ কৰি আমি বহুতখিনি উপকৃত হ'ব পাৰোঁ উদাহৰণস্বৰূপে যিটো আমাৰ কগনিটিভ থেৰাপি বুলি কয় তাতে আমাৰ কি কৰা হয় এটা ধৰণৰ থেৰাপি আছে যিটোত তেওঁৰ পাষ্টৰ যিবোৰ ভাল অতীতৰ যিবোৰ ভাল মেমৰিজ থাকে যিবোৰ মেমৰিজক তেওঁ মনত ৰাখিব পাৰে আৰু সেইবোৰ সোঁৱৰাবলৈ চেষ্টা কৰোৱা হয় যাতে তেওঁ ইমিডিয়েটলি যিখিনি তেওঁ বস্তু পাহৰি গৈছে তাৰ এংজাইটি বা তেওঁৰ যিখিনি এংজাইটি থাকে সেই বস্তুখিনি যাতে কম হয় ঠিক তেনেদৰে আমাৰ এইটো দেখা গৈছে যে তেওঁ যিটো আমাৰ এটা ভেলিডেশ্যন থেৰাপি বুলি কয় যিটোত আমাৰ কি কৰা হয় তেওঁক কিছুমান বস্তু আগৰ পুৰণা ফটোগ্ৰাফ পুৰণা মেমৰি এইবোৰ বস্তুৰ দ্বাৰা তেওঁৰ লগত আমি এইটো প্ৰকাশ কৰোঁ যে আমি বুজি পাইছোঁ তেওঁৰ অসুবিধাখিনি কি হয় আৰু তাৰ পৰা আমি কি ধৰণে তেওঁক সহায় কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি সেই ভেলিডেশ্যন থেৰাপিটো কৰা হয় ঠিক তেনেদৰে আমি কি কৰোঁ যিটো তেওঁৰ যিখিনি বস্তু তেওঁ চিনি পায় সেই চিনি পোৱা বস্তুখিনিৰ পৰা আমি চিমুলেশ্যন কৰিব পাৰোঁ তেওঁক বাৰে বাৰে সেই বস্তুটোৰ পৰা জ্ঞাত কৰাই থাকিব পাৰোঁ উদাহৰণস্বৰূপে আমি তেওঁ ভাল পোৱা ধৰণৰ মিউজিক তেওঁ ভাল পোৱা ধৰণৰ যিবোৰ বস্তু আগতে তেওঁ ইউজ কৰি আহিছে সেইবোৰ বস্তুক আমি থেৰাপি হিচাপে ইউজ কৰিব পাৰোঁ আমি যেতিয়া প্ৰাইমেৰী কেয়াৰ গিভাৰ বুলি কওঁ প্ৰাইমেৰী কেয়াৰ গিভাৰ বুলি ক'লে যিজন মানুহে তেওঁৰ সদায় দেখৰেখ কৰে গতিকে এতিয়া আমি কেয়াৰ গিভাৰবোৰৰ যিহেতু আমি সকলোৱে জানো যে আমাৰ ঘৰত যদি তেনেকুৱা এটা চিটুৱেশ্যন হৈ থাকে তেওঁলোকৰ কাৰণে কেয়াৰ গিভাৰৰ বাৰ্ণ আউট বা তেওঁলোকৰ অসহ্যকৰ হৈ যোৱাটো বা তেওঁ ধৈৰ্যৰ সীমাটো চেৰাই যোৱাটো এটা স্বাভাৱিক কথা হয় গতিকে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ যিবোৰ গ'লছ থাকে তেওঁলোকৰ যিবোৰ ধাৰণা থাকে সেইবোৰ ৰিয়েলিষ্টিক কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু মাজে মাজে তেওঁলোকেও নিজক এটা টাইম আউট বা ৰেষ্ট এটা দিব লাগে যদি আপুনি ধৰক কেইটামান উইকৰ কাৰণে কিছুমান দিনৰ কাৰণে তেওঁ দিনে ৰাতি মেৰামতি কৰি আছে তেতিয়াহ'লে আপুনি অল্টাৰনেটিভ এটা দি কিছুদিনৰ কাৰণে নিজক এটা ষ্টেট অফ ৰিলেক্স দিব লাগে মানে ৰিলেক্সেশ্যনৰ টাইম এটা দিব লাগে ঠিক তেনেদৰে আমাৰ গ'লছবোৰ কেয়াৰ গিভাৰৰ গ'লছবোৰ সদায় ৰিয়েলিষ্টিক হ'ব লাগে যেনেকৈ উদাহৰণস্বৰূপে মই কৈছোঁ যে তেওঁক যেতিয়া ডিমেনচিয়া হ'লে আমি যদি এনেকৈ ধাৰণা কৰি লওঁ যে এইটো ভাল হ'ব বা কোনোবা জেগাত গ'লে কোনোবা ডক্টৰৰ ওচৰত লৈ গ'লে কোনোবাত গ'লে এইটো বস্তু ঘূৰি আহিব এনেকুৱা ধৰণৰ গ'লছ ৰাখাতকৈ আমি যদি ৰাখোঁ আমাৰ গ'লটো যদি এনেকুৱা ধৰণৰ হয় যে তেওঁ যিখিনি মেমৰি বাকী আছে বা যিখিনি তেওঁৰ স্মৃতিশক্তি বাকী আছে সেইখিনিৰে যাতে তেওঁক এটা ভাল কোৱালিটিৰ লাইফ দিব পাৰোঁ এইটো ধৰণৰ গ'ল ৰাখিলে আমাৰ কাৰণে নিজৰ কাৰণেও সুবিধা হয় আৰু তেওঁৰ পৰা এক্সপেক্টেশ্যনো আমাৰ কম থাকে এতিয়া আমি এলজাইমাৰ ডিমেনচিয়াৰ কথা যেতিয়া পাতোঁ তেতিয়াহ'লে আমাৰ এই ধৰণৰ যিখিনি আমাৰ নন ফাৰ্মাকলজিকেল মেনেজমেণ্ট আছে এইখিনি বহুত বেছি দৰকাৰ আজিকালি যিহেতু মডাৰ্ণ টেকনিক হিচাপত আমাৰ বহুত ধৰণৰ ট্ৰেকাৰ্ছো বহুতে ইউজ কৰিবলৈ ধৰিছে আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত যেতিয়া যাতে আমাৰ পেচেণ্টজন বা চিভিয়াৰ ডিমেনচিয়াৰ পেচেণ্ট এজন হেৰাই নাযায় সেইটো কাৰণে GPS ট্ৰেকাৰৰো ব্যৱহাৰ কৰা দেখা গৈছে ঠিক তেনেদৰে আমাৰ এনিমেল থেৰাপিজ আছে যাতে এনিমেল এছিষ্টেড থেৰাপি বুলি কয় য'ত আমি সাধাৰণতে কুকুৰ ব্যৱহাৰ কৰা হয় ডিমেনচিয়াৰ মানুহ এজনক বিহেভিয়াৰেল থেৰাপিজবোৰ দিবৰ কাৰণে ঠিক তেনেদৰে মিউজিক থেৰাপি আছে লাইট থেৰাপি আছে এনেকুৱা ধৰণৰ বহুতখিনি অপশ্যনছ থাকে যিবোৰৰ পৰা আমি তেওঁলোকক এটা যিকেইদিন জীয়াই থাকে তেওঁলোকক এটা ভাল কোৱালিটি অফ লাইফ দিব পাৰোঁ এতিয়া
কথাটো হৈছে যে আমি এইখিনি বস্তু জনাটো কিহৰ কাৰণে দৰকাৰ হয় ডিমেনচিয়াৰ বিষয়ে কথা পাতিলে আমাৰ এটা নিহিলিষ্টিক এটিটিউড ইভেন ডক্টৰছৰ মাজতো আৰু ঘৰৰ মানুহৰ মাজতো এটা নিহিলিষ্টিক মানে এটা নিগেটিভ এটিটিউড এটা থাকে যে এইটো আৰু একো লাভ নাই তেওঁক ট্ৰিটমেণ্ট কৰি লাভ নাই তেওঁ কেতিয়াও ভাল নহয় কিন্তু আমি যেতিয়া তেওঁৰ কোৱালিটি অফ লাইফৰ ওপৰত গুৰুত্ব দিম তেতিয়াহ'লে আমি তাৰ মাজতো বহুতখিনি চেঞ্জেছ আনি তেওঁক এটা ভাল জীৱন দিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ মোৰ পেজ ৰুহানীটো ফ'ল' কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন যিবোৰে আপোনালোকক লগতে মোৰো বহুতখিনি কথা জানিবলৈ সহায় কৰে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কণ্টেণ্ট আপলোড কৰি থাকিবলৈ উৎসাহিত কৰিব ধন্যবাদ